টু মাই এনাদাৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো আপোনালোকৰ দুৱাত ভালে আছোঁ তো আজি এটা নতুন ভ্লগ লৈ আহিলোঁ আপোনালোকৰ ওচৰত যদি ভাল লাগে আপোনালোকৰ তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব যদি কৰা নাই নতুন হয় আপোনালোকে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বলক আজি দিনটো মই কি কৰোঁ আপোনালোকক দেখুৱাইছোঁ আজি বহুত গৰম তো সেইকাৰণে মানে বেছি কাম কৰিব পৰা নাই তো আজি কি বনাওঁ আপোনালোকক দেখুওৱা আৰু কি কৰোঁ দেখুৱাই আছোঁ আজি মাইনাৰ স্কুল বন্ধ তো তাই বাহিৰত খেলিবলৈ গৈছে তো দেখুৱাই আছোঁ আপোনালোকক সকলোকে আপোনালোকে গোটেই ভিডিঅ'টো মই চাই থাকিব এয়া হাজবেণ্ডে অকণমান খাচীৰ মাংস আনিছিল আধা কিলোমান তো ভাবিলোঁ ভুনা কৰোঁ আলু দি কিনে এয়া প্ৰেছাৰত বনাওঁ নহ'লে সিজাতে বহুত টাইম লাগে এয়া প্ৰেছাৰত তেল দিছোঁ গৰম হ'বৰ পিঁয়াজ দিলোঁ এয়া মাংসখিনি তাত অকণমান ভুনি ল'ম কাৰণ খাহীৰ মাংস অলপ ভুনি ল'লে ভাল এটা চেণ্ট নহ'লে থাকি যায় সেইকাৰণে অকণমান ভুনি ল'ম পিঁয়াজৰ লগত খাচীৰ মাংসখিনি ছাগলীৰ আগতে ভুনি ল'ম আগতে আমি হালধি গুড়ি আৰু জিৰাৰ গুড়ি নিদিওঁ কাৰণ হালধি গুড়ি জিৰাৰ গুড়ি দিলে তলত লাগি যায় মাংসখিনি ভাজিব নোৱাৰোঁ সেইকাৰণে আগতে পিঁয়াজৰ লগত মাংসখিনি ভুনি ল'ম কাৰণ ছাগলীৰ মাংস অকণমান চেণ্ট কৰে সেইকাৰণে আগত এনেই পিঁয়াজৰ লগত ভুনি ল'ম তাৰপিছত অকণমান তাৰপিছত হালধি গুড়ি জিৰাৰ গুড়ি দিওঁ এতিয়া হালধি গুড়ি জিৰাৰ গুড়ি আৰু অকণমান জলকীয়াৰ গুড়ি দিলোঁ আৰু আদা ৰহুনখিনি পিচি থোৱা আছিল এইখিনি একেলগে দি দিলোঁ দি কিনে এতিয়া অকণমান পানী দিলোঁ দি কিনে এতিয়া ঢাকনিখন লগাই দিম দুটামান চিটি মাৰিলে নমাই দিম এয়া কালাৰটো চাওক আহিছে প্ৰায় ধুনীয়া কালাৰ আহিছে আৰু আহিব কালাৰ ঢাকনিখন মাৰি দিলে যেতিয়া দুটা চিটি মাৰিব তেতিয়া আহি যাব ধুনীয়া কালাৰখিনি এয়া মই চিটি মাৰিবলৈ দিলোঁ ঢাকনিখন লগাই দুটা চিটি মাৰিলে নমাই দিম এইখিনি হোৱালৈকে মই অকণমান ঘৰৰ কাম কৰোঁ আজি বহুত গৰম দিছে এয়া আজি বহুত ৰ'দ দিছে আৰু গৰমৰ পৰা মই কাপোৰ ধুলোঁ কেইটামান এয়া বাহিৰত কেইটামান কাপোৰ ধুলোঁ গৰমত থাকিব নোৱাৰি বাহিৰত এইকাৰণে বাৰে বাৰে ফেনৰ তলত যাওঁ অকণমান পাকঘৰত কাম কৰোঁ আৰু ফেনৰ তলত যাওঁ এয়া চাওক আকাশখন ইমান ধুনীয়া ন দেখিবলৈ গাইজ গৰমত থাকিব নোৱাৰি পাকঘৰত ইমান গৰম বাৰে বাৰে মানে পাকঘৰৰ পৰা ফেনৰ তলত গৈ আছোঁ থাকিব নোৱাৰোঁ ফেনৰ তলত আহিলোঁ গৰমত মাইনাও নাই আজি তাৰ সোমবাৰ আজি স্কুল বন্ধ আজি মাধৱদেৱৰ তিথি সেইকাৰণে স্কুল বন্ধ তাই অকণমান খেলিব গৈছে ওচৰতে তাক মাতি আনি অকণমান ভাত খুৱাওঁ মই অকণমান ভাত খাওঁ গৰমত খাব মন নাযায় কিন্তু অকণমান খাওঁ ভোক লাগে ৰাতিপুৱা চাহ খাইছোঁ অকণমান কিন্তু এই মাংসখিনি হ'লে এতিয়া মাইনা আৰু মই ভাত খাওঁ দুজনী অকণমান এয়া মাংসৰ চব্জিখন হৈ গ'ল চাওক গাইজ কিমান ধুনীয়া কালাৰ আহিছে এয়া এতিয়া মাইনাক মই ভাত খুৱাম চাওক আপোনালোকে জনাব কেনেকুৱা হৈছে কালাৰটো দেখাত কমেণ্ট ছেকশ্যনত জনাই দিব এতিয়া মই মাইনাক ভাত খুৱাওঁ হৈ গ'ল যেতিয়া কেইটামান আলু দিছোঁ আলু দি কিনে অকণমান জোল কৰিছোঁ এয়া জোল নহ'লে খাব নোৱাৰি শুকান শুকান ভাত সেইকাৰণে অলপমান জোল ৰাখিছোঁ মাইনাক গা ধুৱাই দিলোঁ দি কিনে তাক ভাতো খোৱালোঁ এতিয়া মই গা ধুব যাম এয়া মাইনাক তাক বিচনাত শুৱাই দিছোঁ মই তাক শুৱাই দি কিনে এতিয়া মই এতিয়া গা ধুব যাম গা ধুই কিনে ভাত খাম এয়া তাৰ আজি স্কুল বন্ধ সেইকাৰণে পূৰা আজি ফূৰ্তি তাৰ এনজয় আজি কালিও স্কুল বন্ধ গ'ল আজিও স্কুল বন্ধ সেইকাৰণে তাৰ পূৰা ঘৰত এনজয় কৰিবৰ কাৰণে ভাল হৈছে পূৰা এটা কমেডি কৰি থাকে ঘৰত মই গা ধুব যাওঁ তো আজি বেছি কি নকৰোঁ গৰমো লাগিছে বহুত এইখিনিতে সমাপ্ত কৰোঁ আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই কিনে কেনেকুৱা লাগে কমেণ্ট ছেকশ্যনত জনাই দিব যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তো আজিলৈ এইখিনিয়ে আৰু নতুন ভ্লগ লৈ আহিম আপোনালোকৰ ওচৰত আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক তো আজিলৈকে এইখিনিয়ে বাই বাই